ৰাজনৈতিক ভোট কেইটামানৰ কাৰণে পুনৰবাৰ 17 বছৰে এই 22 লক্ষ অনাবোৰক আপুনি বিশ্বাসঘাতক কৰি সেই আগ্ৰামূলে BPF চৰকাৰে পুনৰবাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে উচ্ছেদৰ পৰিয়াল যাই কেনে দৰা দিয়ে আৰু আপোনালোকে ঘৰে চকুৰ তোলা আৱশ্যক নাই, কাৰণ আপোনালোক ভুৱা তুলসীৰ পাত নহয়। আৰু আগ্ৰা মহিলা কৰা এটা কথা স্পষ্ট কৰি গৈছোঁ, আপুনি ৰাজনৈতিক ক্ষমতা হাসিল কৰাৰ কাৰণে কোনোবা RSS কোনোবা বিজেপিৰ উচ্চ পদস্থ বিষয়াৰ গৈ কেনে ভৰিত ধৰাতকৈ যদিহে ৰাজনৈতিকভাৱে যদি সেই ক্ষমতা আপোনাক লাগে, BTC বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ ভৰিত পৰি যাই কিনে আপোনালোকে সেৱা কৰক, তেতিয়া সেনেকৈ আপুনি ক্ষমতা হাসিল কৰক। কোনোবা লিডাৰক কোনোবা সংগঠনক কোনোবাক আপুনি পতিয়ান নি কেনে তেওঁলোকৰ ভৰি চুইকে যি ক্ষমতা হাসিল কৰা যি নাটকবাজি BTCৰ 22 লক্ষ অনাব ৰাইজে বহুত ভালকৈ জনা আছে। আপোনালোকৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ এই যি মনোকামনা কেতিয়াও অন্তৰ আগন্তুক দিনৰ অৱৰূপ কাৰণ এতিয়া 22 লক্ষ অনাব ৰাইজে কিন্তু তৃতীয় বৰ্তমান দিয়ে এই BTR খোজি সকলো চলাব খোজে নিশ্চিতভাৱে বড়ো ভাষাৰ লগতে অসমীয়া ভাষা আৰু ইংলিছ ভাষাটো আপোনালোক সন্নিৱিষ্ট কৰক। কাৰণ কেৱল প্ৰতিবাদ কৰাৰ লগে লগে এই বেনাৰবিলাকত কেৱল দুই এখন বেনাৰ আপুনি বেনাৰ চেঞ্জ কৰাই কিন্তু দায়িত্ব কৰিব নোৱাৰে। এটা স্পষ্ট কৰক অৱৰূপ কাম এতিয়া আগতে কৈছোঁ, এতিয়াও কৈছোঁ, যেতিয়ালৈকে BTCৰ সম্পূৰ্ণ সকলো বিভাগত অসমীয়া ভাষাটো বড়ো ভাষাৰ লগত অসমীয়া ভাষাটো সন্নিৱিষ্ট নহ'ব, কিন্তু কোনো চৰকাৰে কিন্তু ইয়াৰ পৰা ৰেহাই নাপাব। কাৰণ কিয় সেইকাৰণে আজি এই ব্লকৰ পৰা জিলা ব্লকক স্পষ্ট কৰিব কৈছোঁ, যেতিয়ালৈকে অন্ততঃ BTCৰ প্ৰত্যেকটা বিভাগত অসমীয়া ভাষাটো সন্নিৱিষ্ট নহ'ব, কিন্তু অনগতশীল সাংঘাতিক জনগঠনিমূলক এটা সাংঘাতিক এই ৰাস্তাৰ বা সাংঘাতিক প্ৰতিবাদ সাব্যস্ত হ'ব। সেই প্ৰতিবাদ স্পষ্ট কৰিব কৈছোঁ, কেৱল মাত্ৰ এই এটা ভাষাক সন্নিশ্চিত কৰি বাকীবিলাক ভাষাক ন্যায় প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত যি এক পলিটিকেল কনস্পিৰেচি ইয়াক কিন্তু মানি লোৱা নহ'ব অনতিপলমে। আৰু জল জীৱন বিভাগৰো মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ ভৱেন স্বৰ্গীয় ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, 24 ঘণ্টাৰ ভিতৰত যদি ইয়াত যদি বড়ো ভাষাৰ লগত যদি অসমীয়া ভাষাটো সন্নিৱিষ্ট নহয়, এই বেনাৰখনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিৰ ব্লকত কিন্তু এই জ্বালা ব্লকত ঘেৰা প্ৰতিবাদ হ'ব অৱৰূপ মেলি স্পষ্ট কৰিব। সেইকাৰণে বহু ডাঙৰ স্পষ্ট কৰিব খোজোঁ, প্ৰত্যেকটা ডিপাৰ্টমেণ্টত অনতিপলমে 7 দিনৰ ভিতৰত প্ৰত্যেকটা ডিপাৰ্টমেণ্টত বড়ো ভাষাৰ লগত অসমীয়া ভাষাটো আৰু ইংলিছ ভাষাটো এছ'চিয়েট লেংগুৱেজত আপোনালোকে লিখাৰ কাৰণে নটিফিকেশ্যন জাৰি কৰক, অন্যথা কিন্তু প্ৰত্যেকটা ডিপাৰ্টমেণ্ট কেৱল ওদালগুৰি বা কোকৰাঝাৰ চিৰাং কোকৰাঝাৰ কিন্তু ইয়াৰ সাংঘাতিক প্ৰতিবাদ কিন্তু যোৱা বিগত বহুদিন ধৰি BTCত যে অসমীয়া ভাষাটো যে সম্পূৰ্ণভাৱে যে একপক্ষীয়ভাৱে লৈ কিনে আমাক এটা সাংঘাতিকভাৱে ডিছক্ৰাইব কৰি আছে, ইয়াৰ বাস্তৱিক প্ৰমাণ এনেকুৱা ধৰণৰ যে কিছুদিন আগতে সদৌ অসম ছাত্ৰ সন্থাৰ আৰু অৱৰূপ বিভিন্ন দলসমূহে প্ৰতিবাদ কৰাৰ পিছত BTCৰ সচিবালয় গেটত বড়ো ভাষাটোৰ লগতে অসমীয়া ভাষাটো সন্নিৱিষ্ট কৰাৰ কাৰণে যি এক আলোচনা মৰ্মে যিটো সিদ্ধান্ত হৈছিল, তাত গৈ কিনে অসমীয়া ভাষাটো বেনাৰখনত ঠিকেই দেই অসমীয়া ভাষা সন্নিৱিষ্ট হ'ল, কিন্তু আজিও কিন্তু আমাৰ বিভিন্ন বিভাগত যিবিলাক বেনাৰ যিবিলাক দিয়া হৈছে সেইবিলাক কোনো ধৰণৰ অসমীয়া ভাষাটো সন্নিৱিষ্ট হোৱা নাই। ইয়ে যদি প্ৰতিপন্ন নকৰে, কেৱল মাত্ৰ কেতিয়াবা কাৰণে এই ভাষাটোৰ কাৰণে প্ৰতিবাদ কৰাৰ বিনিময়ত ক'ৰবাত দুই এখন বেনাৰ বা অসমীয়া ভাষাটো সন্নিৱিষ্ট কৰিয়ে এই প্ৰমোদ বড়োৰ নেতৃত্বাধীন APF চৰকাৰে তাৰ দায়িত্ব সামৰিছে। আজি এই সাংবাদিক দ্বাৰা এটা কথা স্পষ্ট কৰিব প্ৰমোদ বড়ো ডাঙৰীয়াক যে কেৱল মাত্ৰ প্ৰতিবাদ কৰিলে এটা ডিপাৰ্টমেণ্টৰ ভাষাবিলাক আপুনি চেঞ্জ কৰি কিছু সময়ৰ কাৰণে দি যি আমাৰ অসমীয়া ভাষাটোক আপোনালোকে যে হে প্ৰতিপন্ন কৰি এটা সাংঘাতিক পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ বাস্তৱিক চৰিত্ৰটো আচলতে আপোনাৰ কি যে আমি প্ৰতিবাদ কৰাৰ বিনিময়ত BTC সচিবালয় গেটত তাত অসমীয়া ভাষা সন্নিৱিষ্ট কৰিয়ে আপোনাৰ BTCত এই অসমীয়া ভাষাটো সন্নিৱিষ্ট বা অসমীয়া ভাষাটোক আপুনি নিক্ষেপ কৰাকৈ পৰিকল্পনা আছে নেকি? এতিয়াও সময় আছে যে যদিহে সময় অধিকাৰ সমবিকাশ যদি জাতি জনগোষ্ঠী সকলো লগত লৈ কেনে যদি এই BTR খোজি সকলো চলাব খোজে, নিশ্চিতভাৱে বড়ো ভাষাৰ লগতে অসমীয়া ভাষা আৰু ইংলিছ ভাষাটো আপোনালোক সন্নিৱিষ্ট কৰক। কাৰণ কেৱল প্ৰতিবাদ কৰাৰ লগে লগে এই বেনাৰবিলাকত কেৱল দুই এখন বেনাৰ আপুনি বেনাৰ চেঞ্জ কৰাই কিন্তু দায়িত্ব সামৰিব নোৱাৰে। এটা স্পষ্ট কৰক অৱৰূপ কাম এতিয়া আগতে কৈছোঁ, এতিয়াও কৈছোঁ, যেতিয়ালৈকে BTCৰ সম্পূৰ্ণ সকলো বিভাগত অসমীয়া ভাষাটো বড়ো ভাষাৰ লগত অসমীয়া ভাষাটো সন্নিৱিষ্ট নহ'ব, কিন্তু কোনো চৰকাৰে কিন্তু ইয়াৰ পৰা ৰেহাই নাপাব। কাৰণ কিয় আমি আমাৰ অধিকাৰ আই অসমীয়াৰ এই আমাৰ মাতৃত্ব যিটো মাদাৰ টং বুলি কয়, এই ভাষাটো আপোনালোকে পৰিহাৰ কৰি বেলেগ ভাষা প্ৰতিবন্ধ কৰিব, এয়া কিন্তু বাস্তৱ সত্য কথা। লক্ষণীয় কথা যে আজি বাস্কেল ব্লকৰ সন্মুখত জল জীৱনৰ এই যিটো আঁচনি যিটো বেনাৰ কমাইছে, তাত আপোনালোকে কেৱল বড়ো ভাষাটো সন্নিৱিষ্ট কৰিছে। ইয়াত কেৱল বড়ো জনগোষ্ঠী আদিবাসী বা বিভিন্ন জাতি জনগোষ্ঠী আমাৰ বসবাস কৰে, এই মানুহখিনিয়ে সম্পূৰ্ণ কথাকে জনাৰ অধিকাৰ নাই নেকি? সেইকাৰণে আজি এই ব্লকৰ পৰা জিলা ব্লকক স্পষ্ট কৰিব কৈছোঁ, যেতিয়ালৈকে অন্ততঃ BTCৰ প্ৰত্যেকটা বিভাগত অসমীয়া ভাষাটো সন্নিৱিষ্ট নহ'ব, কিন্তু অনগতশীল সাংঘাতিক জনগঠনিমূলক এটা সাংঘাতিক এই ৰাস্তাৰ বা সাংঘাতিক প্ৰতিবাদ সাব্যস্ত হ'ব। সেই প্ৰমোদ স্পষ্ট কৰিব কৈছোঁ, কেৱল মাত্ৰ এই এটা ভাষাক সন্নিশ্চিত কৰি বাকীবিলাক ভাষাক ন্যায় প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত যি এক পলিটিকেল কনস্পিৰেচি ইয়াক কিন্তু মানি লোৱা নহ'ব অনতিপলমে। আৰু জল জীৱন বিভাগৰো মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ ভৱেন স্বৰ্গীয় ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, 24 ঘণ্টাৰ ভিতৰত যদি ইয়াত যদি
বড়ো ভাষাৰ লগত যদি অসমীয়া ভাষাটো সন্নিৱিষ্ট নহয়, এই বেনাৰখনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি ব্লকত কিন্তু এই জ্বালা ব্লকত ঘেৰা প্ৰতিবাদ হ'ব অৱৰোধ সুৰক্ষা মেলি স্পষ্ট কৰিব। সেইকাৰণে প্ৰভু ডাঙৰে স্পষ্ট কৰিব খোজোঁ যে প্ৰত্যেকটা ডিপাৰ্টমেণ্টত অনতিপলমে 7 দিনৰ ভিতৰত প্ৰত্যেকটা ডিপাৰ্টমেণ্টত বড়ো ভাষাৰ লগত অসমীয়া ভাষাটো আৰু ইংলিছ ভাষাটো এছ'চিয়েট লেংগুৱেজত আপোনালোকে লিখাৰ কাৰণে নটিফিকেশ্যন জাৰি কৰক, অন্যথা কিন্তু প্ৰত্যেকটা ডিপাৰ্টমেণ্ট কেৱল ওদালগুৰি বা কোকৰাঝাৰ চিৰাং কোকৰাঝাৰ কিন্তু ইয়াৰ সাংঘাতিক প্ৰতিবাদ কিন্তু হ'ব। ইয়াতে কথা মন কৰিব, যোৱা কিছুদিন দেখা পাইছোঁ যিবিলাক ইলেকশ্যনক লৈ কেনে গুৱাহাটী হাইকোৰ্ট আৰু নটিফিকেশ্যন জাৰি কৰিছে, হাগ্ৰা মহলেৰীয়ে খুব দৰদীমূলকভাৱে সেই মুছলিম মানুহখিনিৰ ওচৰত গৈ কেনে তেওঁলোকে থাকিলে মাটিখিনি সুৰক্ষিত থাকিব, প্ৰমোদ বড়ো অমুক কৈছে, এইবিলাক কথা বাস্তৱিকতা একো নাই। যোৱা 17 বছৰে আপুনি হাগ্ৰা মহিলাৰীয়ে কি কৰিছিল ইয়াতে? এই 17 বছৰে আপুনি মাটিৰ সুৰক্ষা এই বিদেশী 22 লক্ষ অনাবৰ মানুহকে দিব পাৰিছিল নে আপুনি? আপুনি কিবা ঘৰিয়ালৰ চকু পানী তুলি কেনে কেৱল কেইটামান ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কৰাৰ কাৰণে আপুনি মুছলিম মানুহকে বিভিন্ন হাজাৰ লোকৰ সন্মুখত গৈ কেনে যিয়ে আপুনি দৰদমুখী পৰিৱেশ সৃষ্টি কৰিছে। এই 17 বছৰে হাগ্ৰা মহিলাই BPF চৰকাৰৰ এই মানৱ দৰদী চৰিত্ৰটো আমাৰ বিদেশী 22 লক্ষ অনাবৰে বুজিব বাকী নাই। সাৱধান কৰি দিছোঁ আপোনালোকক যে কেৱল মানে কেইটামান ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে কেইটা ভোটৰ কাৰণে পুনৰবাৰ এই বিদেশীৰ ভূমি অধিকাৰ স্বাৰ্থত এই ড্ৰামা নাটকবাজি কৰা বন্ধ থাকিব। কাৰণ আপুনিও ধোৱা তুলসীৰ পাত নহয়। আপুনি ইয়াতে BPF যদি ইমান চিনে কৰা হয় 2016 চনতে আপুনি মাটিৰ অধিকাৰখিনি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিখিনি আমাৰ জাতি জনজাতিসকলক যে মাটি ৰেজিষ্টাৰ কৰিব নোৱাৰে, ইয়াৰ আৰম্ভণিটো আপুনিয়ে কৰিছিল। গতিকে হাগ্ৰা মহল ডাঙৰীয়া কেৱল চকু এই যিটো ঘৰিয়াল চকু পানী ধোৱা তুলসীৰ পাত হৈ কেনে যে BTCৰ যে এই উচ্ছেদ পৰিয়ালৰ মাজত গৈ কেনে ভোটৰ কাৰণে যে এই নাটক ড্ৰামাবাজি কৰিছে।